নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে কৌশলে আছে। তো আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত পঢ়ি আছে বা BA/BSc পঢ়ি আছে আৰু ক্লাছ 8, 9, 10ত পঢ়ি আছে বা আৰু অন্য এডুকেশ্যনত পঢ়ি আছে, তো সেইসকলৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখাম স্কলাৰশ্বিপ এপ্লাই কৰোঁতে এটা ডকুমেণ্টছৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু সেই ডকুমেণ্টছটো সকলোৱে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলৰ যোগেদি। কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু সেইটো ডকুমেণ্টছ হ'লেহে তোমালোকে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। তো সেই ডকুমেণ্টছটো কি আৰু কেনেকৈ এইটো এপ্লাই কৰে, তো বলক আমি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দি আছোঁ। তো বন্ধু বান্ধৱীসকল, যিটো ডকুমেণ্টছৰ কথা কৈ আছোঁ সেইটো ডকুমেণ্টছ নতুন অইন একো নহয়, সেইটো ডকুমেণ্টছৰ নামেই হ'ল ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেটটো কেনেকৈ এপ্লাই কৰে, তো বলক এইটো আপোনালোকক দেখাই দিওঁ। তো তোমালোকে গুগলত যাই চাৰ্চ কৰিবা ডিষ্ট্ৰিক্ট বুলি। চাৰ্চ কৰাৰ পিছত এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পিছত এনেকুৱা ধৰণে স্ক্ৰল ডাউন কৰি তলত দেখিবা যে লিখা আছে ইয়াতে হোম গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ অ'পেন হ'ব আৰু এইটো পেজত তোমালোকে পাছৱাৰ্ড আৰু আইডিটো দিবা লাগিব। ইমেইল আইডি আৰু পাছৱাৰ্ডটো মোৰ অলৰেডি আগতে বনোৱা আছে, গতিকে মই ইয়াতে আপোনালোকক দেখাই দিম। তো এইটো মোৰ ইমেইল আইডি আৰু পাছৱাৰ্ডটো দি দিম ইয়াত। তো স্ক্ৰল ডাউন কৰি আপোনালোকক সেইফালে যে দেখিছে কোণাত, ইয়াতে ক্লিক কৰি দিম। গভৰ্ণমেণ্ট ছাৰ্ভিচ বুলি এটা অপশ্যন আছে, তো ইয়াতে মই ক্লিক কৰি দিম। ইয়াতে তোমালোকক দেখাই দি আছোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ইয়াতে যে দেখিছে তলত এডভান্স বুলি অপশ্যন, ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত প্ৰচেছ টু ক্লেইম ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইমেইল আইডি আৰু তোমালোকৰ নিজৰ যিটো আইডি পাছৱাৰ্ড আছে এইটো মাৰি দিবা। মোৰ নিজৰটো মাৰি আছোঁ মই। তো এইটো তোমালোকৰ যদি এইটো পাছৱাৰ্ড আৰু আইডিটো বনাবৰ বাবে যদি কিবা ভিডিঅ' কেনেকৈ বনায় এইটো পাছৱাৰ্ড আৰু আইডিটো যদি ভিডিঅ' লাগে, প্লিজ কমেণ্ট ছেকশ্যনত কৈ দিব কেনেকৈ আইডিটো বনায়। তো মই এইটো অলৰেডি আইডিটো আগতে বনোৱা আছিল বাবে এইটো মই ইয়াতে এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পিছত নতুন এখন পেজ খোল খাব। তো মই ইয়াতে জিমেইল আইডি আৰু পাছৱাৰ্ডটো এণ্টাৰ কৰি দিছোঁ। দিয়াৰ পিছত নেটৰ শ্ল' আছে, তো আহি যাব ইয়াতে। তো এইটো তোমালোকে দেখি আছে, এইটো নতুন পেজ অ'পেন হৈছে। ইয়াতে যে দেখি আছে চিলেক্ট বুলি অপশ্যন, চিলেক্টত তোমালোকে ক্লিক কৰি দিবা। চিলেক্টত ক্লিক কৰাৰ পিছত তোমালোকৰ বহুতকেইটা অপশ্যন আহিব। ইয়াতে তুমি কি এপ্লাই কৰিবা, বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, তাৰপিছত ইনকাম চাৰ্টিফিকেট, তোমালোকৰ যিকোনো চাৰ্টিফিকেট ইয়াৰ পৰা চিলেক্ট কৰি লৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। মই ইয়াতে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিম, গতিকে ইয়াতে ইনকাম বুলি ইয়াতে চাৰ্চ কৰি ল'ম। ইনকাম বুলি মই টাইপিং কৰি আছোঁ। তো ইয়াতে ইনকাম চাৰ্টিফিকেট আহি গৈছে। ইয়াতে ওপৰত এইফালে যে দেখি আছে, এইফালে যে তলত দেখি আছে ইনকাম চাৰ্টিফিকেট, এইটো আহি গৈছে। ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে গ' বুলি এটা অপশ্যন আছে, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত নতুন আৰু এখন পেজ খোল খাব। তাৰপিছত এই ছাইটত যে তোমালোকে দেখি আছে অনলাইন বুলি অপশ্যন, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ছাবমিট ডকুমেণ্টছ বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত নতুন এখন তোমালোকৰ যিটো ফৰ্ম পূৰণ কৰিব লাগিব, এইটোৱে হ'ল তোমালোকৰ অৰিজিনেল ফৰ্মটো, যিটো তোমালোকে পূৰণ কৰাৰ পিছত তোমালোকৰ এইটো ছাকচেছফুল হৈ যাব। তো এইটো মই পূৰণ কৰি দিম, এটা ষ্টেপ বাই ষ্টেপ দেখাই দিম। প্ৰথমতে তোমালোকৰ যিটো তোমাৰ যাৰ নামত এপ্লাই কৰিবা তাৰ নামটো, সাপোজ তোমাৰ দেউতাৰ নামত এইটো বনাবা ইনকাম সার্টিফিকেট, তোমালোকৰ প্ৰথমতে ইংলিশটো সিলেক্ট কৰি ল'বা। মই ইংলিশটো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে প্ৰথম স্টেপত তোমালোকে দেখিছে এপ্লিকেশ্যন নাম, ইয়াতে তোমালোকৰ দেউতাকৰ নাম লিখিবা
আৰু তলত তোমালোকৰ এইটোত মোবাইল নাম্বাৰ দিবা আৰু ইয়াতে আধাৰ কাৰ্ড পেন কাৰ্ড যদি আছে দিব পাৰা, ইমেইল আইডিও দিব পাৰা। তাৰপিছত ইয়াতে ৰিলেশ্যনশ্বিপ তাৰমানে তোমালোকৰ দেউতাৰ ৰিলেশ্যনশ্বিপটো কি ইয়াতে দিবা। তাৰপিছত এই কোণাত দেখিছে তোমালোকে চিলেক্ট বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দেখাই দি আছোঁ মই। ইয়াতে সম্পৰ্কীয় নাম যে আছে তাৰ তলত এটা চিলেক্ট বুলি অপশ্যন আছে। ইয়াতে তোমালোকৰ যদি গ্ৰেণ্ড মাদাৰ বা গ্ৰেণ্ড ফাদাৰ যদি মৰিছে তেনেহ'লে লেট বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি নামটো লিখি দিবা। তোমালোকৰ দেউতাৰ নামটো তাতে হ'ব। ৰিলেশ্যন যিটো হয় সেইটো তোমালোকে দিবা তোমাৰ দেউতাৰ, আৰু তোমাৰ দেউতাৰ লগত কি সম্পৰ্ক সেইটো দিবা। চন অফ দি দিছোঁ। তো ইয়াতে যদি মৰিছে তেনেহ'লে লেট বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি ল'বা। তাৰপিছত ইয়াতে তোমালোকৰ এড্ৰেছ, তোমালোকৰ প্ৰথম লাইনত এড্ৰেছ লিখিব দিছে, ইয়াতে এড্ৰেছটো লিখি দিবা। তাৰপিছত ছেকেণ্ড লাইনতে তোমালোকে ছেকেণ্ড এড্ৰেছ, তোমালোকৰ এড্ৰেছটো যদি ডাঙৰ হয় এইটো তেনেহ'লে তলৰ লাইনতো লিখি দিব পাৰা। তাৰপিছত তোমালোকৰ ষ্টেট, জিলা, এই সকলোবিলাক তোমালোকে এড্ৰেছবিলাক নিজৰ এড্ৰেছটো দি ল'বা। তো ইয়াতে তোমালোকে এড্ৰেছটো দিবা, তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত চাব ডিভিশ্যন, তাৰপিছত চাৰ্কেল অফিচ তোমালোকৰ, তাৰপিছত মৌজা, তাৰপিছত ভিলেজ, এইবিলাকতো তোমালোকে সকলোকেইটা জানাই। তো এইবিলাক তোমালোকে বহাই ল'বা। পুলিচ ষ্টেচন, পোষ্ট অফিচ, পিনক'ড, তাৰপিছত এড্ৰেছ প্ৰুফটো ইয়াতে দিবা। আৰু ইয়াতে তোমালোকৰ যিকোনো ভোটাৰ আই কাৰ্ড নাইবা বাৰ্থ চাৰ্টিফিকেট তোমালোকে দি দিবা। এইটো তোমাৰ দেউতাকৰ যিটো আইডি প্ৰুফ হয় সেইটো দিবা। তলৰটোত আছে এইটো আইডেণ্টি প্ৰুফ, ইয়াতে তোমালোকে ভোটাৰ আই কাৰ্ড দিব পাৰা, যিকোনো ডকুমেণ্টছ দিলেই হ'ল। আৰু এইফালে যে তোমালোকে দেখে যে 3 নম্বৰ অপশ্যনত লেণ্ড ৰেভিনিউ ৰিচিপ্ট, ইয়াতে তোমালোকে মাটিৰ খাজনা সকলোৰে ঘৰতে আছে। তো এইটো তোমালোকে দি ল'বা আপলোডটো কেনেকৈ তেওঁলোকে সকলোৱে জানা। তো যদি নাজানা আই বটনত ক্লিক কৰি চাব পাৰে, ইয়াতে দি দিছোঁ মই ভিডিঅ'টোত। তো ইয়াতে তোমালোকৰ ইউজাৰ ফৰ্মখন আপলোড কৰি দিবা। তাৰপিছত ইয়াতে কিমান পেজ তোমালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিছা, ইয়াতে যদি 2 পেজ হয় 1, 2 বুলি তলত দুটা অপশ্যন আছে, এইটো দি দিবা। দিয়াৰ পিছত তোমালোকৰ কেপচাৰ কোডটো দি ছাবমিটত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এটা এনেকুৱা ধৰণৰ অনলাইন পে'মেণ্টৰ বাবে প্ৰচেছ এটা ৰিচিপ্ট আহিব। তো সেই ৰিচিপ্টত প্ৰচেছ বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। ধন্যবাদ।